বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছে কামিজ কাটিং। কামিজটোৰ মেজাৰমেণ্টটো হৈছে দিক 47, বুকু 37 আৰু কঁকাল হৈছে 33, হাতৰ দিক 17 আৰু হাতৰ মুহুৰি 12। এইখিনিয়ে এতিয়া মই কামিজটো কাটিম। প্ৰথমতে দিশটো ল'ব লাগে। দিশটো চবৰে বেলেগ বেলেগ হয়, যাৰ যেনেকুৱা দিশ যি চাইজৰ দিশ লাগে সেইমতে আপোনালোকে ল'ব পাৰিব। মোৰ কাপোৰটো কিন্তু অকণমান যিমান দিশ লাগে তাতকৈ কম আছে, অলপ কম থাকিলেও কোনো প্ৰব্লেম নাই। মোৰ দিশ আছে ইয়াতে 46 আছে, কিন্তু মই মুহুৰিৰ কাৰণে 1 ইঞ্চি এৰিছোঁ, 45 হ'ব। এই 45ত এটা দাগ কাটি দিছোঁ। এইটো হৈছে দিক। তাৰপিছত এতিয়া আহিল কান্ধ। কান্ধ আছিলে 14 হ'লে তাৰ আধা ল'ব লাগে। আধা হ'লে আপোনাৰ 7 হয়। গতিকে 7টো এয়া আমি 7ত এটা দাগ মাৰি দিছোঁ, কিন্তু চিলাইত যাব নহয়। গতিকে চিলাইত যোৱাৰ কাৰণে আমি আকৌ ½ ইঞ্চি বেছিকৈ লৈছোঁ। ½ ইঞ্চি বেছিকৈ লৈছোঁ। আৰু এটা কথা কোৱা হোৱা নাই, কামিজৰ কাটিং কৰিলে সদায় কাপোৰটো 4 ভাঁজত ল'ব লাগে। এই এভাঁজ, এই 2 ভাঁজ, এই 3 ভাঁজ, এই 4 ভাঁজ, এই 4টা ভাঁজতে ল'ব লাগে। এতিয়া কাণ তলফালে ওপৰফালে যিমান থাকে তলফালে সিমানেই ল'ব লাগে। 7.5ত এটা মই দাগ মাৰি থৈছোঁ। এতিয়া এইটো চিধাকৈ আঁকি দিছোঁ। এতিয়া বুকুৰ জোখটো সদায় হাতৰ পৰাই ল'ব লাগে, হাতৰ এইখিনিৰ পৰা ল'ব লাগে। এইখিনি আৰু এইখিনি মই চাই দিছোঁ একে আছেনে, অকণমান বেকা হৈছে। এই দাগটো ইয়াতহে আহি যাব দেই। এইটোহে 38ৰ আছিলে। 38টো আমি 4 ভাগ কৰিব লাগে। 4 ভাগ কৰিলে আমি 9 পাম। গতিকে এইখিনিৰ পৰা ল'ব লাগে 9 হ'লে এইখিনি। এইটো হৈছে আমাৰ মূল দাগ, আৰু আমি 2.5 ইঞ্চি বেছিকৈ ৰাখিছোঁ। এইটো 2.5 ইঞ্চিটো বেছিকৈ ৰাখিছোঁ, এইখিনি ভিতৰত থাকিব। তাৰপিছত এতিয়া আহিল হিপ। যিহেতু কামিজটো লম্বা হয়, গতিকে হিপ আমি 20 ৰাখিম। এইটো 20। হিপটো মই বুকুৰ জোখৰ লগত একেলগে ৰাখি থৈছোঁ, আৰু এইফালে 2.5 ইঞ্চি বেছিকৈ ৰাখিছোঁ। তাৰপিছত এতিয়া কঁকাল আহিলে, কঁকালটো হিপ আৰু হাতৰ তলৰ পৰা মাজেদি ভাঁজ কৰি দিয়ক, আৰু ঠিক এই জেগাটোতে ৰাখি দিব। এতিয়া কঁকাল আছিলে আমাৰ 35 আছিলে, 36 নহয়, 35 হ'লে 8.5 হয়। 8.5 এটা আমি দাগ কাটি দিছোঁ। আকৌ 2.5 ইঞ্চি আমি বেছিকৈ লৈছোঁ। আৰু এইফালে আমি তলফালে 13 ৰাখিম। 13 ৰাখিছোঁ। আৰু এইফালে 1.5 ৰাখিছোঁ। ঠিক মাজৰ পৰা ৰাউণ্ড শ্বেপ এটা দি মিলাই দিব লাগে। এইটো
ডিঙিটো আমাৰ এটা ডিজাইন আছে, ৰেডিমেড ডিজাইন এটা আছে, গতিকে সেই হিচাপতে ডিঙিটো কাটিব লাগিব। ডিঙি আমি 3 লৈছোঁ, 3 বেছিয়ে হয়, তথাপিতো বাৰু মিলি যাব। এনে 2.5 ল'লে বেছি ভাল হয়। এতিয়া আমি বক্স এটা বনাই ল'ম। তলফালে আমি 5 লৈছোঁ, এয়া 5, এয়া 5। এতিয়া বক্স এটা বনাই ল'ম। এতিয়া এইটো ৰাউণ্ড শ্বেপ এটা দিব লাগে। এই ৰাউণ্ড শ্বেপটো দিছোঁ আৰু পিছফালৰ ডিঙিটো আমি 1.5 ৰাখি দিছোঁ। এইটো এটা ৰাউণ্ড শ্বেপ দিছোঁ। এইডাল আঁচ নহয় দেই, এইডাল নহয়, এইটো ৰাউণ্ড শ্বেপ দিছোঁ। আৰু হাতৰ তলত আমি 1/2 ইঞ্চিত এটা দাগ কাটি দিছোঁ আৰু এইখিনি মিলাই দিলে হ'ল। এইটো হৈ গ'ল। এতিয়া মই কাটিম আৰু এইফালে 1/2 ইঞ্চি বা 1 ইঞ্চি ওপৰত দিব লাগে, তেতিয়া কোণ এটা ওলাই থাকে যে সেই ওলাই নাথাকে, এনেকুৱাকৈ দিব লাগে। এইখিনিত আমি কাট কৰি দিম, কঁকালত দিম, এইখিনিত এটা দিম। এতিয়া অপৰ চাইডটো আমি আগতে বেক চাইডৰ ডিঙিটো কাটি দিম। আঁতৰাই দিব লাগে বেক চাইডটো। ফ্ৰণ্ট চাইডৰ হাতখন মই পাহৰিলোঁ, একেলগে দিব লাগিছিলে। অকণমান আপোনালোকে এইটো অকণমান ভিতৰ ফালে দিব, 1/2 ইঞ্চি দি পেলাই এইখিনি কাটি দিব, তেতিয়া ফিটিংটো ভাল হয়। হৈ গ'ল। এতিয়া আমি হাত কাটিম। তোৰ জোখটো সদায় আমি ইয়াত চাব লাগে, কিমান কাপোৰ ল'ম। এইখিনিৰ পৰা এইখিনি 8 আছে, 1 ইঞ্চি বেছি ল'ব লাগে, গতিকে আমি 9 ল'লে হৈ যাব। মোৰ কাপোৰ কম আছে, কাপোৰ মই জইন দিব লাগিব, গতিকে এখন হাতে মই দেখাই দিছোঁ। 4টা ভাজত ল'ব লাগে সাধাৰণতে, মই এখন হাত কাৰণে 2টা ভাজত লৈছোঁ।
এইফালে আমি 9 লাগে, এয়া 9 ৰাখি থৈছোঁ। এইটো 9, দিশটো 9 আছে। দিশটো নিজৰ ইচ্ছামতে ল'ব, যাক যিমান লাগে। এইফালে তলফালে 3 ইঞ্চি ৰাখক, 3 ইঞ্চি। ইফালে 1 ইঞ্চিমান ৰাখি থ'ব, এইটো এনেকুৱাকৈ দিব। তাৰপিছত খেৰটো এইটো কিমান লাগে আপোনাৰ নিজৰ জোখমতে ল'ব। মোক 6 লাগে, মই 7 লৈছোঁ, 1 ইঞ্চি বেছিকৈ ৰাখি থৈছোঁ। কিন্তু মই এইখিনি এতিয়া নাকাটো, মই কাৰণ ইয়াত এটা জইন দিম। জইন দিলেহে কাটিলে জইনটো দিবলৈ দিগদাৰ হয়। সেইকাৰণে মই এনে দেখাই দিছোঁ আপোনালোকক মেজাৰমেণ্টটো কেনেকৈ কৰিব লাগে। কিন্তু মই জইন দি পিছত মই সেইখিনি কাটি দিম। এইটো হৈ গ'ল, এইটো এনেকৈ যাব। কাটাৰ পিছত এইখিনিয়ে কামিজ কাটিং, অতি সহজ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।